আজি যেহেতু আমাৰ ভাওনাই আছে, এয়া পৰহিৰ বৰষাৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। লগতে আপোনালোকক কৈ থওঁ যে আমাৰ হ'বলগীয়া নাটখনৰ নাম হ'ল গৰ্গমুনিৰ অভিশাপ অভিমন্যু বধ। আৰু এতিয়া বৰ্তমান গৰ্গমুনি চন্দ আৰু ৰোহিণীৰ চিনটো চলি আছে। খন্তেক পাছতে সভাত প্ৰৱেশ কৰিলে পঞ্চপাণ্ডৱে। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আমাৰ নাটভাগীৰ প্ৰায়ভাগ ভাৱৰীয়াই নতুন। এয়া বৰ্তমান আমাৰ শকুনি আৰু দুৰ্যোধনৰ চিনটো চলি আছে। বৰষা খানা হ'ব দেই। চবু খুলিছে আৰু ইয়াত এইপিনে আছে আলু কাটি থৈছে, এইপিনে পিঁয়াজ আছে, দাইল আছে। খন্তেক বিৰতিৰ পাছত এয়া আমাক প্ৰসাদ দিলে আৰু প্ৰসাদ খাই আকৌ আমি নাট আৰম্ভ কৰিলোঁ। আৰু এইফালে আমাৰ দোহাৰ পৰিচালকে পূৰা ৰক্ষাই পোৱা নাই আৰু পূৰা বজাই আছে। এয়া আমাৰ এতিয়া বেহুৰ ভিতৰত অভিমন্যু বধৰ যুদ্ধৰ চিনটো চলি আছে। এয়া আমাৰ গৰ্গমুনি এনেকৈ সানি লৈছোঁ। একেবাৰে শেষত আমি এয়া মণিকূটৰ দুৱাৰ বন্ধ কৰিলোঁ আৰু সকলো এনেকৈ ঘৰা ঘৰি যাবলৈ ৰেডি হ'লোঁ।